আগতো আহোঁ কিন্তু আজি আমাৰ কাৰ্বি আলংখন বহুত পৰিৱৰ্তন হ'ল এতিয়া ডিফুত গ'লে এনেকুৱা লাগে অসমৰ ৰাজধানী গুৱাহাটী নহয় ডিফুহে অসমৰ ৰাজধানী তেনেকুৱা লাগে হয়নে নহয় ধুনীয়া ৰাস্তা হৈছে গেষ্ট হাউচ হৈছে স্কুল হৈছে কলেজ হৈছে মেডিকেল কলেজ হৈছে कैंसर हॉस्पिटल होइसे एबार तुलिराम रंगहांगे मुक কৈ আছে যে এবাৰ কাজিৰা আমাৰ কাৰ্বি আলংত এটা এয়াৰপোৰ্ট বনাই দিব লাগে লাগে না লাগে আৰু এটা কথা সকলোৱে মুক কৈ আছে যে আমাৰ কাৰ্বি আলংত যিবিলাক ল'ৰা স্কুল পাছ কৰি কলেজত যায় কিন্তু কাৰ্বি আলংৰ ল'ৰা ছোৱালী কলেজ পাছ কৰাৰ পিছত ইউনিভাৰ্সিটি পঢ়িবৰ কাৰণে গুৱাহাটীত যাব লাগে ডিব্ৰুগড় যাব লাগে যোৰহাট যাব লাগে আমাৰ কাৰ্বি আলংত বিশ্ববিদ্যালয় নাই সেইবাবে এইবাৰ আমি এইটো ভাবিছো যে কাৰ্বি আলংৰ কাৰণে আমি এখন সেপাৰেট বিশ্ববিদ্যালয় এখন আমি কাৰ্বি আলংত নিৰ্মাণ কৰিম এতিয়া মোদী ডাঙৰীয়া যে আহিছিল আপোনালোকে গৈছিল নে নাই মিটিঙত কোনে কোনে গৈছিল হাত ডাঙকচোন বাপৰে সবে গৈছিল মিটিঙত সোমাব পাৰিলে ইমান মানুহ আছিলে আধা মানুহটো মিটিং যাবই নোৱাৰিলে আপোনালোক ৰাতিপুৱা গৈছিলে বাপৰে বুদ্ধি আছে সেইকাৰণে কাম ওচৰত পাই গ'ল মোদী ডাঙৰীয়াক দেখিলে আপোনালোকে এইবাৰ যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে আপোনালোকতো ষ্টেজৰ ফ্ৰণ্টত আছিলে আমিতো পিছফালৰ পৰা প্ৰধানমন্ত্ৰীক আনিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক প্ৰথমতে কাৰ্বি নৃত্য ডিমাচা নৃত্য বঙালী নৃত্য হিন্দী ভাষী নৃত্য কুকি নৃত্য অসমীয়া বিহু মানতাও আদিবাসী ইমান জনগোষ্ঠীয়ে নাচি নাচি আদৰণি জনালে मुझ प्रधानमंत्री खुदिले कि कार्बी आंगलंग में कितना जाति जनजाति रहता है मैं बोला गुरखा আজি আমাৰ ইয়াতে হামৰেন চচেং আৰু আমৰেং সমষ্টি নিৰ্বাচনৰ প্ৰচাৰ হৈছিলে তিনিওগৰাকী প্ৰাৰ্থী উপস্থিত আছিলে এমপি হৰেন সিং বে বিধায়ক ৰূপ সিং তেৰং আৰু আমাৰ মন্ত্ৰী ৰঞ্জিত দাস বিজু হাজৰিকা আৰু তুলিৰাম ৰংহাং ডাঙৰীয়া উপস্থিত আছিল ৰাইজৰ যিমান মৰম মই নিশ্চিত যে তিনিওটা সমষ্টিতে বিজেপি দল বহুত ভোটত বিজয়ী হ'ব আমাৰ এই ৰাস্তাটো এটাতো হাইৱে প্লেনিঙো আছে আৰু ৰাস্তাটো ভালকৈ মই আজি মিটিঙত কৈছোঁ উল্লেখ কৰিছোঁ আৰু ইলেকশ্যনৰ পিছত ভালকৈ এই কামখিনি মই কৰাই স্যার কাৰ্বি আলংত আজি এটা সাংঘাতিক পৰিৱৰ্তন এসময়ত কাৰ্বি আলং বন্ধ ধৰ্ণা বোমা গুলি এইবিলাকে কাৰ্বি আলঙৰ ৰাজনীতিটো ডমিনেট কৰিছে এতিয়া কাৰ্বি আলঙৰ ৰাজনীতি স্কুল কলেজ ইউনিভাৰ্চিটি মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ এটা উন্নয়নৰ বাৰ্তাই এতিয়া কাজিৰঙাৰ আমাৰ কাৰ্বি আলঙৰ ৰাজনীতিৰ এটা সিগনেচাৰ হৈ পৰিছে আৰু ৰাইজে অনুভৱ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে গোটেইবিলাক পৰিৱৰ্তন সেইবাবে
কাৰ্বি আংলঙত বিজেপিয়ে এইবাৰ অভূতপূৰ্ব ফল দেখুৱাব। যোৱাবাৰ য'ত যিবিলাক চিট আমি 200-300 ভোটত জিকিছিলোঁ, এইবাৰ 2000-3000 ভোটত জিকিব। আৰু কাৰ্বি আংলঙত বিজেপিয়ে MP ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যনতকৈ ভাল ফল দেখুৱাব। Sir, regarding tribute engine that you have already mentioned, most of the people they demand Article 244A regarding this matter. This matter is already, Karbi Anglong Council has already submitted memorandum to Prime Minister when he visited. As you know that this autonomous state issue has to be considered by the central government. So I hope that with the passage of time, all these problems will be resolved amicably.